বহকচোন কি হৈছে আপোনাৰ কোনোবাই মাৰিলে আপোনাক আপুনি কি প্ৰেগনেণ্ট বাবা বুজিছো আপোনাৰ দৰে ইমান মূৰ্খ ডাক্তৰ দেখা নাই মই কেতিয়াৰ পৰা আপোনাক বুজাই আছো মোৰ পেটৰ বিষ আৰু আপুনি বুজি নাপায় জিংগল বেলৱা বাজেলা হেল্ল' কওক হা ঔষধে ৰিয়েকশ্যন কৰিছে এতিয়া কি কৰিব এটা কাম কৰক আপোনাৰ বাৰীৰ পিছফালে যেটো ডাঙৰ গছ আছে গাছটো কাটি ৰাখক নাই তাৰমানে ৰোগীজনৰ মৃত্যুৰ পিছত লাগিব পাৰে ন আৰু আমাক সাদত মাতিবচোন আমাৰ সকলোকে ইছ ৰাম ইমান বেয়া গালি নিদিব প্লিজ ফোন ৰাখক ইমান বেয়া গালি নিদিব ডাক্তৰ সাহেব নমস্কাৰ কি খবৰ আপোনাৰ বাবলুদা আহক আপোনাৰ কি হৈছে কওকচোন ছাৰ মোৰ গৰু হেৰাইছে সন্ধিয়াৰ পৰা মোৰ গৰু ঘৰত অহা নাই কিবা এটা কৰক ছাৰ সোনকালে কিবা এটা কৰক আপুনি আৰে ইটো মহা বুৰ্বক ইয়াৰ গৰু হেৰাইছে ডাক্তৰৰ তাতে আহিছে কি কৰো ইয়াক কিবা এটা ঔষধ দি দিওঁ নহলে মোৰ লছ হ'ব এক কাম কৰো পেটৰ বিষৰে এটা টেবলেট দি দিওঁ ৰিয়েকশ্যনো নহয় এটা কাম কৰক মই আপোনাক ঔষধ কেইটামান লিখি দি আছো আপুনি কাষৰ ফাৰ্মেসীৰ পৰা ঔষধ কেইটা লৈ গুচি যাব আপোনাৰ গৰু পাই যাব ছাৰ থেংক ইউ ছাৰ আহো দিয়ক কেতিয়াবা গৰু পালে আকৌ আহিম দিয়ক নমস্কাৰ ডাক্তৰ সাহেব আহক বহক ছাৰ মোৰ ৰিপৰ্টটো ধৰা পৰিল আপোনাৰ নামটো কি আছিল মোৰ নাম জিংগালালা ৰ'ব মিষ্টাৰ জিংগালালা আপোনাৰ ৰিপৰ্টটো ঠিকেই আছে কোনো বেমাৰ নাই আপোনাৰ নাই স্যার মোর তো কিবা প্রবলেম আছে স্যার আপনি কি ভালদরে পরীক্ষা করেন নাকি নাই আপনার তো কোনো বেমারে নাই এই সব রিপোর্ট আইছে পুরা ভাল আপনি সুস্থ আছে আপনি নাই স্যার মোর তো কিবা বেমার আছে স্যার আপনি কোনো বেমার নাই আপনার আপনি পুরা সুস্থ মই কৈ আছো না আপনার নাই নাই মোর তো কিবা বেমার আছে আপনি কলে নহব না এটা কাম কৰিব লাগিব আপোনাৰ বডিটো পোষ্টমৰ্টেম কৰি উলিয়াব লাগিব আপোনাৰ কি বেমাৰ আছে আপোনাৰ পোষ্টমৰ্টেম কৰিব লাগিব এই কি কলে আপুনি পোষ্টমৰ্টেম কৰিব লাগিব জিন্দা মানুহৰ আপুনি পোষ্টমৰ্টেম কৰিব হে নালাগে নালাগে নাই আপোনাৰ বেমাৰটো তো ধৰাত পৰিবই লাগিব কি বেমাৰ আছে আপোনাৰ পোষ্টমৰ্টেম কৰিবই লাগিব নালাগে স্যার হ'ব স্যার মই যাও দিয়া কেনে মানুহে এটো স্যার আপোনাৰ ঔষধে কাম কৰিলে স্যার মই মোৰ গৰু পাই গলো স্যার কি মোৰ ঔষধে কাম কৰিলে বাহ কেনেদৰে পালে আপোনাৰ গৰুটো স্যার আপুনি দিয়া টেবলেটটো খোৱাৰ পিছত মোৰ বৰ হাগা পাইছে মই কি কৰিলো বাহৰ তলত গলো যাই কিনে তাতে হাগবা বহিলো হাগবা বহাৰ পিছত মই চাও পিছফালে কিবা বাহৰ পিছফালে কিবা চেচ কৰি আছে মই কি কৰো পিছফালে ঘূৰি চালো সৌতাতে মোৰ গৰু দেখোন তাতে স্যার মোৰ গৰু পাই গলো আপোনাৰ ঔষধে কাম কৰিলে স্যার হয় নেকি ভাল খবৰ দেখোন ভকচোন আপুনি বহক আপোনাৰ লগত অলপ কথা পাতো স্যার মই ভাবি আছো মোৰ গৰুটো এদিন আপোনাৰ তাতে লৈ আহো নেকি মোৰ গৰুটো বাৰে হেৰাই যায় আপুনি এবাৰ কাণত হেডফোন লগাই গৰুটো চাই দিবচোন
হেডফোন আপুনি চাগে টেলিস্কোপৰ কথা কৈ আছে সেইটো হেডফোন নকয় ন এইটো টেলিস্কোপ বুলি কয় হ'ব পাৰে ছাৰ পিছে কওকচোন আপোনাৰ দোকানখন কেনে চলি আছে দোকান কিহৰ দোকান মোৰ আৰু ক'ত দোকান আছে ছাৰ মই এইখন দোকানৰ কথা পাতি আছো ছাৰ দোকান এইখনক দোকান বুলি নকয় নহয় এইখনক ক্লিনিক বুলি কয় ক্লিনিক হয় নেকি এইখনক ক্লিনিক বুলি কয় ছাৰ মই এদিন মোৰ গৰুটো লৈ আহিম এই গৰুটোৰ গাত বৰ গোন্ধাই ছাৰ বৰ গোন্ধাই আপুনি এটা কাম কৰিব ক্লিন কৰি দিব ক্লিন সেইখন ক্লিনিকৰ কথা মই কোৱা নাই নহয় আপুনি এটা কাম কৰিব আপোনাৰ গৰুটো পশু চিকিৎসালয়লৈ লৈ যাব তাতে ভালদৰে আপোনাৰ গৰুৰ চিকিৎসা হ'ব এইখন গৰুৰ বাবে নহয় হয় নেকি হ'ব দিয়ক ছাৰ মই তেনেহ'লে মোৰ গৰুটোক গৰু ডাক্তৰ তাতে লৈ যাম ছাৰ এটা কথা মোৰ ল'ৰাইও আপোনাৰ দৰে ডাক্তৰ হ'ব খোজে সি কয় সি বোলে চকুৰ ডাক্তৰ হ'ব মই কৈছোঁ তই চকুৰ ডাক্তৰ হ'বি তই দাঁতৰ ডাক্তৰ হ'বি কাৰণ মানুহৰ চকু দুটাহে থাকে মানুহৰ দাঁত 32টা থাকে 32 তই কাষ্টমাৰো বেছি পাবে হয় ন ছাৰ হয় নেকি ঠিক আছে বনাব আপোনাৰ ল'ৰাক দাঁতৰ ডাক্তৰে বনাব ছাৰ আপোনাক এটা কথা সুধো আপুনি বেয়া নাপাব আপুনি কি ছাৰ মেট্ৰিক ফেইল কৰিছে নেকি কি মই মেট্ৰিক ফেইল কৰি কেনেকুৱা ডাক্তৰ হ'লো আচ্ছা আপুনি কি সুধিছে কওকচোন নাই ছাৰ কথা সেইটো নহয় আপোনাৰ আখৰবোৰ ইমান বেয়া সিদিনা আপুনি প্ৰেছক্ৰিপশ্যনত লিখি দিছে মইতো একো বুজি নোপোৱাই আপোনাৰ এটা আখৰ যদি ওপৰ ফালে জিৰাফৰ ডিঙিৰ দৰে যায় আৰু এটা একদম বগলীৰ ঠেঙৰ দৰে লৈ যায় আপুনি দেখোন একো বুজিয়ে নাপায় সেইটো ডাক্তৰৰ লিখাৰ এটা ষ্টাইল হয় ইছৰাম এক কাম কৰক আপুনি এতিয়া যাওক পিছত আহিব কেতিয়াবা আকৌ পিছত আহিব ছাৰ তেনেহ'লে আহোঁ ছাৰ বেয়া নাপাব ছাৰ আহিব কেতিয়াবা আহিম আকৌ